Hello guys, আমি এতিয়া টেঙাপানী মন্দিৰ পালোহি, বুদ্ধিষ্ট টেম্পল। বহুত ধুনীয়া পৰিৱেশ। গুড ইভিনিং। হেল্ল' গাইজ, গুড ইভিনিং। আমি এতিয়া বহুত ধুনীয়া পৰিৱেশ এটা আহি আছো, টেঙাপানী বুদ্ধিষ্ট টেম্পল। গোল্ডেন টেম্পল, বুদ্ধিষ্ট টেম্পল হয়। সোণৰ টেম্পল বুলি কয়, সোণেৰে বনোৱা। কালাৰটো সোণালী ৰং, কিন্তু সম্পূৰ্ণ সোণ নহয়। পৰিৱেশ চাওক। কোনফালে? এইফালে দি যাব লাগিব। ক'ত আহিছো আমি? গোল্ডেন। গোল্ডেন টেম্পল বুলি কয় এইটো। অৰুণাচলৰ টেঙাপানীত থকা সোণৰ মন্দিৰ, বুদ্ধ মন্দিৰ, গোল্ডেন টেম্পল, এইবিলাক সোণৰ নিচিনা, সোণৰ কালাৰ দিছে, পিয়ৰ সোণ নহয়। ভিতৰত এয়া বুদ্ধ মন্দিৰ। অসংখ্য মানুহ হয় মন্দিৰ চাবলৈ ইয়াত।